বিহুৰ বতৰ সকলোৰে কিজানি পিঠা লাড়ু বনোৱা হ'লে আৰু মই একো যোগাৰে কৰা নাই। কেনেকৈ কি কৰিম একো ভাবি পোৱা নাই, শিকাই দিয়া মানুহো নাই আৰু নিজেই চেষ্টা কৰি আছোঁ আৰু পিঠা লাড়ু বনাবৰ কাৰণে। নাজানো কেনেকুৱা হয় বাৰু, আপোনালোকক দেখুৱাম যদি কিবা ভুল হয় আৰু মোৰ বনোৱাত, তেনেহ'লে কিন্তু ক'ব দে যে তোমাৰ এইটো ভুল হৈছে। একেবাৰে বেয়া নাপাওঁ, যিহেতু মই নাজানো, কোনোবাই শিকাই দিলে বহুতেই ভাল পাম তেন্তে ব'লক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু আমি খুৰীমা, মই, বাইদেউ এনেকৈ গুড়া খুন্দিব আহিলোঁ। আৰু এইফালে বাবু বহুত দিগদাৰ দি আছে, তাৰ কাৰণে ভালদৰে ভিডিঅ' কৰিব নোৱাৰোঁ। এতিয়া তাৰ টোপনি যোৱাৰ সময়, যিহেতু কান্দি আছে। আৰু গুড়া খুন্দি আহি উঠি পিনে এনেদৰে নাৰিকল ৰুকিবলৈ লৈছোঁ। নাৰিকলকেইটা বহুত সৰু সৰু হয়। সেই যে 100 টকাত 4টা-5টা দিয়ে, আজিকালি সেই নাৰিকল আনিছিলোঁ, সেইকাৰণে ৰুকিবৰ কাৰণে অসুবিধা হৈছে। তথাপিও ৰুকিলোৱে ভালেখিনিও, এনেদৰে চেষ্টা কৰি 4টা নাৰিকল ৰুকিছোঁ মই। এনেকৈ বহুত অসুবিধা হৈছে দেই ৰুকিবৰ কাৰণে। আৰু নাৰিকলখিনি ৰুকা হোৱাৰ পিছত এতিয়া মই নাৰিকলখিনি ভাজি আছোঁ। চচপেন এটাত এনেদৰে নাৰিকলখিনি ভাজি আছোঁ। আৰু এইফালে চাওকচোন, সেয়া ভাগিনে ইমান দিগদাৰ দি থাকে, সিয়ে ৰুকা হৈছে, সেইকাৰণে লাৰিব দিছোঁ। যেতিয়া পুৰিব তেতিয়া গম পাব ৰ'ব, সেইকাৰণে একো কোৱা নাই তাক মই। আৰু ফাইনেলি আহি গ'ল পিঠা বনোৱাৰ সময়। ভয়ে ভয়ে পিঠা বনাব লৈছোঁ। এনেদৰে বছৰৰ মূৰত বিহু আহে, যিহেতু অভ্যাস নাই পিঠা বনোৱাৰ, ইমান অভ্যাস নাই নাজানো বুলিয়ে ক'ব পাৰি। এই মোৰ ছেকেণ্ড টাইম হ'ল। যোৱা বছৰ বনাইছিলোঁ আৰু এইবাৰ বনাইছোঁ। এনেদৰে ভয়ে ভয়ে বনাই আছোঁ পিঠা। নাৰিকল দি ল'লোঁ অকণমান। আপোনালোকে কি ভাবে, উঠিবনে পিঠাখন? মোৰ কিন্তু উঠিব যেন লগা নাই। বহুত মৰম কৰি পিঠাখন বনাব লগা হৈছে। একেবাৰে পুৰিছে আৰু আঙুলিত ঠিকছে। আৰু এতিয়া এইখিনি সময় বহুত টান হয়, যেতিয়া পিঠাটো পকাব লাগে, বহুত টান লাগে। এনেদৰে পিঠাখন লাহে লাহে পকালোঁ। আৰু দেখিছেনে কি হ'ল? সেইকাৰণে ছোৱালীসকল একেবাৰে শিকি থোৱাবিলাকতো কথা নাই, আৰু যিবিলাকে নাজানে মোৰ দৰে, সেইবিলাকক কৈছোঁ বিয়াৰ আগতে, বিয়া বুলি নহয়, এনেও শিকিব লাগে এইবোৰ বনোৱা। আগতে ভালদৰে শিকা নাছিলোঁ কাৰণে এতিয়া এনেকুৱা হৈছে। মায়ে লাষ্টত আগতে মায়ের বনোৱা হোৱাৰ পিছত এনেকৈ বনাব দিছিলে এখন দুখন। যি বনাইছিলোঁ তাকেই আজি ইয়াতে চেষ্টা কৰিছোঁ বনাবৰ কাৰণে। আৰু বনাই থাকোঁতে গ'লে অঘটন ঘটি, চাওকচোন কেনেকৈ ভাঙি গ'ল। তথাপিও চাওঁ কি হয় বাৰু, বনাই পেলাই হাৰ মনা নাই আৰু শেষ পৰ্যন্তলৈ বনাই আছোঁ। ভাঙে নে কি হয় চাওঁ। আধাটো ভাঙিলে। আৰু এতিয়া মই লাহে লাহে ভয়ে ভয়ে পিঠাখন পকালোঁ। এয়া ভাঙিল নাই ভঙা, নাভাঙিলে। আৰু এইখনো বনালোঁ আৰু এনেদৰে এখন দুখন কৰি ভাঙি চিঙি হ'লেও কিবাকৈ কেইখনমান বিহু বুলি পিঠা বনালোঁ। ইয়াতে গুৰ মিঠাই দিয়া নাই, দেখিছে আপোনালোকে। চেনিকে দিলোঁ আৰু যিহেতু ভিনদেউ আৰু আমাৰ এওঁ নাই ঘৰত, সেইকাৰণে বজাৰলৈ যোৱা মানুহ নাই গুৰ মিঠাই আনিব, সেইকাৰণে এইবাৰ চেনিৰে কাম চলাম বুলি ভাবিছোঁ। আৰু এয়া দেখিছেনে পিঠাৰ অৱস্থা।
মোৰ একদম পিঠা বনাই হাত তাত একেবাৰে পুৰি গৈছে, নাজানো যিহেতু একেবাৰে পুৰি গৈছে আৰু এনেকৈ টাৱাতে মানে হেঁচি দিওঁতে এতিয়া খুৰীমাহঁতৰ ঘৰৰ পৰা আহৰাব আৰু চাই আৰু খুৰীমা মানে কেনেকৈ কি কৰিছে। মোৰতো নাই নিজৰ মা দেউতা, সেইকাৰণে মই যিহেতু এতিয়া মাৰ ঘৰত আছোঁ সেইকাৰণে ভাবিছোঁ এবাৰ খুৰীমাহঁতৰ পৰা আহোঁ। খোলা আমি আহিছোঁ। আৰু এইফালে আমাৰ মামীয়ে পিঠা বনাই আছে। বহুত ধুনীয়াকৈ জানেনে মামীয়ে পিঠা বনাব। মইহে একো শিকিলোঁ। এনেই মানে পৃথিৱীৰ আৱৰ্জনা হৈ আছোঁ আৰু মামীয়ে পিঠাগুড়ি দিলে আৰু চাবচোন ইমান ধুনীয়া হ'ব, দীঘল কি ধুনীয়াকৈ কোৰাছ এখন লৈছে আৰু ধুনীয়াকৈ মানে পাতল কৰি গুড়া দিছে আৰু বহুত ধুনীয়াও হৈছে পিঠাকেইখন, দেখিবও ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হ'ব। এয়া আমাৰ মামীৰ ল'ৰা, মানে আমাৰ খুৰীমাৰ ফালৰ মামী, আৰু পঢ়া শুনাৰ লেঠা নাই, মোবাইল চাই আছে। মোৰ পঢ়া শেষ হৈছে, মই কি পঢ়িম? ডক্টৰ পঢ়িহে গ'ল, কি কথা ক'ব আহিছি। কি পঢ়িহে গ'লি তই? ডক্টৰ পঢ়ি। অ' মা, এইগিলা পঢ়ি আছে ডক্টৰতে, মোবাইলত পঢ়ি আছে দে গাইছ, মোবাইলত ডক্টৰ পঢ়ি আছে চাওক। আমাৰ খুৰা নাৰিকল কাটি আছে আৰু এতিয়া ভাত বনাই আছে। ককাই নাৰিকল কাটি আছে না? ঐ কেনে খবৰ তোৰ? আমাৰ খুৰা ৰুকিবও জানে দেই, ৰুকি আছে বা। খুৰীমাৰ ভালে হৈছে তে ন? আৰু এনেদৰে ঘৰলৈ আহিলে খুৰাহঁতৰ লগত খুৰীমাহঁতৰ লগত ধেমালি কৰোঁ, ভাল লাগে মনটো, মা দেউতা নথকাৰ অনুভৱ নহয়। আৰু এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টিত, কেনেকুৱা পালে জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, গুড নাইট।